নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। টাউন এণ্ড কাণ্ট্ৰি প্লেনিং মঙলদৈত 2019 বৰ্ষৰ বাবে বিভিন্ন পদ খালী হৈছে। পদসমূহ হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ পদ। টাউন এণ্ড কাণ্ট্ৰি প্লেনিং মঙলদৈ, ইয়াৰ বাবে লাষ্ট ডেট অৰ্থাৎ অন্তিম তাৰিখ হৈছে 2/2/2019 অৰ্থাৎ 2 ফেব্ৰুৱাৰী 2019। ইয়াৰ বাবে লাষ্ট ডেট। নিয়মতা পদ হৈছে জুনিয়ৰ এছিষ্টেণ্ট, নম্বৰ পদ হৈছে এটা STP। পে অৰ্থাৎ দৰমহা নিৰিখ হৈছে 14,000 টকাৰ পৰা 49,000 টকালৈকে দৰমহা স্কেল হ'ব আৰু লগতে গ্ৰেড পে আছে 6,200 টকাৰ। বয়স 21 বছৰৰ পৰা 48 বছৰৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2019লৈকে। প্ৰাৰ্থীজনৰ বয়স 21 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 48 বছৰতকৈ বেছি হ'ব নোৱাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব তেওঁৰ। আৰু লগতে কম্পিউটাৰ, ইংলিছ আৰু আছামিজৰ DTP কৰিব পৰা জ্ঞান থাকিব লাগিব। এপ্লিকেশ্যন ফিজ ইয়াৰ বাবে কোনো নিৰ্ধাৰণ কৰা হোৱা নাই, অৰ্থাৎ ইয়াৰ বাবে কোনো ফিজ আপুনি পে' কৰিব নালাগে। চিলেকশ্যন প্ৰচেছ ইয়াৰ বাবে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। হাউ টু এপ্লাই, কেনেদৰে এপ্লাই কৰিব? আপুনি অফলাইন যোগে এপ্লাই কৰিব লাগিব। অফলাইন যোগে এপ্লাই কৰিবলৈ তেওঁলোকে যিসমূহ ডকুমেণ্টছ দিছে, মেট্ৰিকৰ এডমিট মাৰ্কশ্বিটৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যনলৈকে সকলোখিনি আপুনি পোষ্ট যোগে তেওঁলোকলৈ পঠিয়াব লাগিব এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি পেলাই। লগতে কাষ্ট চাৰ্টিফিকেট যদি আপোনাৰ আছে, কাষ্ট চাৰ্টিফিকেট দিব লাগিব। কম্পিউটাৰ ডিপ্ল'মা দিব লাগিব মিনিমাম 6 মান্থৰ। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট দিব লাগিব আৰু আপোনাৰ কণ্টেক্ট নম্বৰ আৰু ইমেইল আইডিটো ভালদৰে মেনশ্যন কৰি দিব লাগিব ফৰ্মখনত। লগতে 2খন ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো দিব লাগিব আৰু এটা 5 টকীয়া টিকেট লগোৱা চেল্ফ এড্ৰেছ লিখা এনভেলপ দিব লাগিব ভিতৰত ভৰাই। এনভেলপটোৰ চাইজ 10x4.5 ইঞ্চি আৰু এনভেলপটোৰ ওপৰত বোল্ড লেটাৰত আপোনাৰ এপ্লাই ফৰ দ্য পোষ্ট অফ বুলি পোষ্টটোৰ নাম মেনশ্যন কৰিব লাগিব। অফলাইন যোগে তেওঁলোকলৈ আপোনাৰ ডকুমেণ্টছসমূহ চেণ্ড কৰিবলৈ তেওঁলোকৰ এড্ৰেছটো হৈছে অফিচ অফ দ্য ডেপুটি ডাইৰেক্টৰ, টাউন এণ্ড কাণ্ট্ৰি প্লেনিং মঙলদৈ, ৱাৰ্ড নম্বৰ 10, মিলনপুৰ, PO মঙলদৈ 784125, ডিষ্ট্ৰিক্ট দৰং, আছাম। এই এড্ৰেছটোত আপুনি পঠিয়াব লাগিব আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ 2/2/2019 অৰ্থাৎ 2 ফেব্ৰুৱাৰী 2019 বিয়লি 4 বজাৰ পূৰ্বে। তেওঁলোকে যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিল, সেই এডভাৰটাইজমেণ্টৰ লিংক আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ পেলাই আপুনি এই জবসমূহৰ বিষয়ে ভালদৰে জানিব পাৰিব। তেন্তে প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিলৈ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় অসম।